কি খবৰ আশা কৰোঁ সকলো ভালে আছে ময়ো বহুত ভালে আছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি মই এটা নতুন ৰেচিপি লৈ আনিছোঁ টেঙা মৰাৰ লগত মাছৰ জোল বলকচোন বাৰীৰ পৰাই মই টেঙা মৰা কেইডালমান ছিগি আনো এয়া মই ছিগি লৈছোঁ আপোনালোকে বাৰু এই টেঙা মৰাটো কি নাম কয় আমি কিন্তু টেঙা মৰা বুলিয়ে কওঁ মোক কমেন্ট কৰি জনাবচোন এয়া মই এমুঠি টেঙা মৰা ছিগি ললোঁ ঘৰৰে পুখুৰীৰ পৰা মাছ এটা ধৰি আনিলোঁ যেটো আমাৰ ঘৰত পুখুৰী আছে টেঙা মৰাখিনি ধুনীয়াকৈ কুটি বাছি ললোঁ লগতে পিয়াজ কেইটামানো কাটি ললোঁ মিহি মিহিকৈ মাছটো কাটি আনি ধুনীয়াকৈ নিমখ হালধি দি সানি ললোঁ কেৰাহীটো যিহেতু গৰম হ'ল মই তেল ঢালি দিলোঁ তেলখিনি যিহেতু গৰম হৈ গ'ল এতিয়া মই মাছ দি দিলোঁ মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এয়া মোৰ হৈ গ'ল মাছ ফ্ৰাই কৰা মাছ ফ্ৰাই কৰা তেলখিনিতে মই পিয়াজ দিম যেহেতু তেলখিনি এনেই অবাবত অনিষ্ট হোৱাতকৈ ধুনীয়াকৈ ভাজা হৈ গ'ল পিয়াজখিনি তাৰপিছত মই টেঙা মৰাখিনি এড কৰি দিলোঁ সোৱাদ অনুযায়ী নিমখ হালধিৰ গুড়ি এচামুচ ভোট জলকীয়া দিলোঁ আৰু এতিয়া গোটেইখিনি মিলাই হাতাখনেৰে মিলাই দিম টেঙা মৰা পাতখিনি যিহেতু ধুনীয়াকৈ ভাজি ল'লে সোৱাদ হয় তৰকাৰীখন বৰ ধুনীয়া হয় তাৰপিছত মই ঢাকনা মাৰি দিলোঁ এতিয়া যিহেতু সিজা হৈ গ'ল ভাজা হৈ গ'ল পাতখিনি এতিয়া মই পানী এড কৰি দিলোঁ ভাজি থোৱা মাছখিনি দি দিম এয়া মই দি দিলোঁ মাছ তাৰপিছত মই এতিয়া উতলিবলৈ দিম হৈ গ'ল মই বনোৱা এয়া ৰেচিপি খাই কিন্তু বহুত সোৱাদ হৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
নেক্সট ভিডিঅ'ত আকৌ মই লগ পাই আছোঁ আপোনালোকক। আজিলৈ ইমানেই আছিল। বাই বাই।